মই ডাইলগ কৈছোঁ শুনিব দেই, ইমান ধুনীয়া ডাইলগ। মোৰ নামটো হৈছে মিহি মিহি মিলিজুলি আদৰ্শ খেতিয়ক আৰু যোগান মন্ত্ৰী, অসমে চিনি পায়। বৰ ধুনীয়া ডাইলগ কৈছোঁ। পুলিচ হ'ল ধুৰাসাপ, OC কোলামুচুৱা, CI মাটিপেটি, SDPO ধুন্দুলিপেটি, SP ডাইলাপ, DC হকা। আৰে DCয়ে ডিচিশ্যন ল'ব লাগে, লোৱা নাই। SP একশ্যন ল'ব লাগে, লোৱা নাই। তেতিয়া মিহি মিহি ব্লাড ইজ বইল ভল ভল কটলি কৈছে 16 গাড়ী ভাৰতৰ সেনা বাহিনী আনিবলগীয়া হৈছে। কিয়? কোৱা দিও, মই জানিব বিচাৰিছোঁ। আমি দুখীয়া মানুহ, ডাঙৰ মানুহটো AC ৰুমত থাকিব লাগে, মতা মানুহ জুচখন লগাই ৰং চাব নালাগে নহয়। কি কয়? 100% সঁচা কথা। হা, একদম মানে এই কথাখিনি অসমৰ ৰাইজে শুনিব। সকলো ৰাইজকে মই বুজাই দিছোঁ। মণ্ডলে লগাই দিছে কণ্ডল, একেখন মেখেলাই 4টা পুত্ৰ, ডাঙৰ 2টা চাকৰি আছে, 10,000 টকা লৈছে। গাঁওবানীয়ে মণ্ডলে কণ্ডল লগাই মাটিবোৰ আত্মসাৎ কৰি দিবলৈ লৈছে। একদম মানে নাজিৰা কোৰ্টৰ পৰা এনকুৱাৰিজ, তদন্ত, ইমিডিয়েট চেকিং, তালাচী কৰিব লাগে। ডাঙৰ মানুহে তালাচী নকৰে কিয়? কোৱাৰিও মই জানিব বিচাৰিছোঁ। ডাঙৰ মানুহে AC ৰুমত থাকিবলৈ পাইছে। ইয়াত মতামত জুচখন লগাই মাউত গাঁও ৰং চাব নালাগে নহয়। একদম ধুনীয়াকে সু বিচাৰ এটা কৰি দিব লাগে। একদম 100% সঁচা কথা। মোৰ কথাকেইটা একদম ইণ্টাৰেষ্ট দি শুনক। আৰু এটা মই ডাইলগ কৈছোঁ। ভুঁইকপ কেনি আহি গ'ল, দুৱাৰ খট বেৰচাল মত মানুহৰ থটমত লাগিল। হৰি বল আঁঠু কাই বাহিৰলৈ ওলাই গ'ল। সকলো ৰাইজে খুব ইণ্টাৰেষ্ট দি মোৰ কথাকেইটা শুনি লওক দেই, অসমে শুনি লওক। সেইটো 2 নম্বৰ দফালে আহিলে। শিৱসাগৰত কিমান জেগাৰ নাম আছে? থানাপতি, আমলাপতি, বাবুপতি, গণপতি, জেঙনিকটীয়া, দবা চাৰিআলি, অংঘ চাৰিআলি, কেপি চাৰিআলি, জয়াপাৰ, ঢুলীয়াপাৰ, দেবেয়াপাৰ, মিলন নগৰ, ফুকন নগৰ, বাবুপতি। মই 16 কেজি ৰৌ মাছৰ মাথা খাওঁ। সেই কাটে ইমান লোড লৈ থাকিব পাৰোঁ। একদম 100% সঁচা কথা। এইখিনি কথা চবেই ক'ব নোৱাৰে। আৰু এটা ডাইলগ কৈছোঁ শুনক। মই ক'ত চাকৰি কৰিছিলোঁ? মই 7খন বাগানৰ মালিকৰ ব্লেক কেট আছিলোঁ। বিমলাপুৰ, ৰাংচালি, ভূঞাখাল, লাডুগড়, সৰুচৰাই, গুজৰাটী। চাহাব আৰু মেম চাহাবে মোক কি বুলি মাতে? মিহি কাম হিয়াৰ, চিট ডাউন প্লিজ, ইমিডিয়েট গো বিমলাপুৰ টি ষ্টেট। ট্ৰাক ধৃচ চিনেমা গাড়ী বিমলাপুৰ টি ষ্টেট পাই গ'লোগে। পাই যোৱাৰ লগে লগে লাও চাহ আহিলে, তাৰপৰা গাখীৰ চাহ, তাৰ ব্ৰেকফাষ্ট, তাৰপৰা ধোচা, কোম্পানী, নৈ পানী, সাগৰৰ ভাগৰ নাই, কিমান খাওঁ, খাই লওঁ, হজমলা বুলি পকেটত ভৰাই লওঁ। কি আনন্দ! আমাৰ বাগানৰ মালিকনীজনী যেতিয়া মৰোতে বুঢ়াটোৱে কি বুলি কান্দিছিলে? ইমান শুনো অংকাকত, তই মোক কলে গলি এনেকে কান্দিছে মোৰো চকু পানী ওলাইছে। তাৰপৰা তিলনি হৈ গ'ল। মোক ক'লে মিহি কাম হিয়াৰ, এই নয়তো গডেজটো খোলাচোন, কি আছে চাওঁ। মই গডেজটো খুলিলো নহয়, 52 লাখ টকা ওলালে। এটা লুটিকে ঠাচকে পৰিলে, এটা ভালুক যে উঠিলে টকা দেখি মোৰ এক কৰি লদাই চুই টকা। তাৰে বান্ডেল 2টা উইয়ে খালে। মোক অন্ত খুলি চাহাবে দিলে, মিমি এই বান্ডেল 2টা উইয়ে খালে, তুমি কি কোৱা নম্বৰকেইটা ঠিকে আছে? মই নমস্কাৰ কৰি কিমান আনন্দকে সেই বান্ডেল কেইটা লৈ জিলিমিলি চুপাৰত উঠি দিলো নহয়, গুৱাহাটী পালোগে। জিলিমিলি চুপাৰত উঠি গুৱাহাটী যেতিয়া পাই গ'লোগে, ৰিজাৰ্ভ বেংক পালো। কদৌ প্লিজ ৰিকুৱেষ্ট অন কণ্ডিশ্যন, মোক অকমান হেল্প কৰি দিয়ক না। এই মালকেইটা এনেকুৱা হৈ গ'ল, মাথা বেয়া কৰি দিব। তাৰপৰা গৈ মিহি নিজ ভালে জগত ভাল, অলপ ধৈৰ্য ধৰা, ধৈৰ্য ফল সদায় মিঠা দেই, ধৈৰ্য ধৰিবই লাগিব বোলে। আধা ঘণ্টা ধৈৰ্য ধৰিলো। নম্বৰবোৰ টুকি লৈ কাষ্টেল দালি চলাই দিলে, নতুন বান্ডেল 2টা দি দিলে। এই নম্বৰকেইটা টুকি আকৌ নতুন পইচা বনাব ৰিজাৰ্ভ বেংকত। চলাই দিলে। তাৰ পৰা মই পইচা কেইটা লৈ আমাৰ গুৱাহাটী কাহিলীৰ পৰা ককাইদেউ এজন আছে, ৰৌ মাছ এজনী কিনিলো নহয় 5 কেজি। কিনি লৈ পেলানি এই অটো এখন লৈ গৈ জেগাত নামিলোগে। আৰু নমাৰ লগে লগে গোহাঁইদেউ আহিছে বুলি কেনেকুৱা মোক আদৰ কৰিছে। কোলাতে লওঁ নে বুকুচাতে লওঁ নে কয়লা কোনাই লওঁ নে, এনেকুৱাই মৰম চেনেহ কৰিছে। তাৰপৰা মাছটো কাটি কুটি বনাবলৈ দিলে নহয়, ব্ৰহ্মপুত্ৰ হোটেলৰ নিচিনা বনাই দিলে। খাই পেলানি 1 ঘণ্টা বেডিং পঠিয়ালো। আকৌ জিলিমিলি চুপাত উঠি আকৌ সোণাৰী পালো। কিমান আনন্দ! মিহি কপাল নহয় দেই, দপলা পৰ্বতৰ এফাল আৰু ইমান আনন্দত থাকিবলৈ পাইছো নে কি কোৱা? মাটি ৰুব হুলাহুলি, কথা কব খোলাখুলি, আমাৰ বাৰী বাঁহ গাছ, তোমালোকৰ খৰিচা কথাটো ৰহন সানিব কোনো নোৱাৰে। নমস্কাৰ।
মোৰ নাম নিৰঞ্জন গগৈ, মাউত গাঁও, গোটেই ফেমাছ অসমে চিনি পায়।